জনাইছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ নিজৰ প্ৰাপ্যৰ ধন বিচাৰি ধৰ্ণাত বহিল সৰুপথাৰ অঞ্চলত কৰ্মৰত ই-কাৰ্টৰ ডেলিভাৰী বয়। পুৱা 7:30 পৰা নিশা অনিৰ্দিষ্ট সময়লৈকে কাম কৰি নিজৰ পৰিয়াল চলাই আছে বিভিন্ন ডেলিভাৰী বয়। কিন্তু এইসকল ডেলিভাৰী বয়ক নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে ইনষ্টাকাৰ্ট ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে। জানিব পৰা মতে ডেলিভাৰী বয়সকলৰ অজ্ঞাতে কোম্পানীটোৱে এটা পাৰ্চেলৰ বিনিময়ত পোৱা 15 টকা হ্ৰাস কৰি আধা মূল্য কৰিছে, যাৰ বাবে ক্ষোভিত হৈ পৰিছে ডেলিভাৰী বয়সকল। আৰু সেয়েহে আজি সমগ্ৰ ৰাজ্যৰ লগতে সৰুপথাৰ অঞ্চলৰ ইনষ্টাকাৰ্ট প্ৰাইভেট লিমিটেডৰ ই-কাৰ্টৰ সকলো ডেলিভাৰী বয় ধৰ্ণা কাৰ্যসূচীত বহে। তেওঁলোকৰ মতে তেওঁলোকৰ যি প্ৰাপ্য সেয়া বৃদ্ধি নকৰিলেও আগৰ দৰে বাহাল নাৰাখিলে অনিৰ্দিষ্ট কাললৈ এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। আমাৰ স্পষ্ট কথা, হঠাৎ আমাৰ যিটো ৰেট আছিলে আগতে 15 টকা পাৰ পাৰ্চেল পাওঁ, হয়তো কিছুমানে তাতকৈ কম পায়, কিন্তু বেছিভাগে 15 টকাকৈ পায়। আৰু এতিয়া আমি গম পোৱা মতে 15 টকাৰ পৰা আমাক কমাই দিছে, য'ত নেকি আজিৰ যুগত এই পৰহিৰ ডেটত 1 লিটাৰ পেট্ৰলৰ দাম 1 টকাকৈ মানে বৃদ্ধি পাইছে। আৰু আমাৰ এনেকৈ হ'লে আমি চলিবলৈ নোৱাৰিম। আৰু কথা হ'ল কোম্পেনীয়ে এইটো মেছেজ অফিচ ষ্টাফক হয়তো আগতে ফৰৱাৰ্ড কৰিছে, আৰু আমাক নজনোৱাকৈ এনে সাধাৰণতে অকণমান কথাবোৰ সাদেল অনুযায়ী আমাক মিটিঙত মানে জনায় বা আমাৰ সাদেল হয়। আৰু এতিয়া আমি এই কথাষাৰ বেলেগ খাব পৰা বা বেলেগৰ মুখৰ পৰা আমি গম পাইছোঁ, আৰু গম পোৱাৰ কাৰণে আমি অকণ দুখ পাইছোঁ। কিমান টকা হ্ৰাস কৰিছে আপোনালোকৰ? এনেকুৱা হৈছে, আপোনাৰ এটা কাষ্টমাৰ যদি 2-3টা পাৰ্চেল আহে, তাৰ আমি এটা পাৰ্চেলৰ পইচাহে পাম 15 টকা, বাকীকেইটা আধা পইচা পাম, য'ত নেকি এইটো আমি মানি নলওঁ। কাৰণ কেলৈ আমি কম্প্ৰমাইজত কাম কৰি আছোঁ, যিহেতু মূল্যবৃদ্ধিৰ যুগ, যিমান যি হ'লেও কৰি আছোঁ। 15 টকাও আমাৰ কাফি নহয়, মানে যথেষ্ট নহয় আমাৰ, যে আমি কৰি আছিলোঁ, আমি প্ৰটেষ্ট কৰা নাছিলোঁ। যিহেতু এতিয়া তাতকৈ কমাই দিছে, এইটো আমি মানি ল'ব নোৱাৰোঁ। আৰু আমাৰ অকল এই সৰুপথাৰ হাবৰ বুলি নহয়, আজি অসমৰ বহুত হাবে এইটো প্ৰটেষ্ট কৰিছে। আৰু কি কাৰণে কৰিছে, আমাৰ চবৰ নিজৰ কাৰণে কৰিছে। হয়, আমাৰ লোকেলত, আমাৰ এই যিহেতু লোকেল এৰিয়া, লোকেল ল'ৰা চব ইয়াত আছে, লোকেল এৰিয়াত কোনো দোকানী বা মিলত আমি কাম কৰিলে এইটো পইচা নাপাওঁ, হয় সেইটো হয়। কিন্তু সেই কথাষাৰত আমাক যদি প্ৰেছাৰ দি কাম কৰিব বিচাৰে, এইটো ভুল ধাৰণা। থলুৱা কৰ্মচাৰীসকলক তেওঁলোকে বঞ্চিত কৰিছে। হয়, প্ৰাপ্য আমাৰ চাওক এনেকুৱা হৈছে, আমাৰ থলুৱা ল'ৰা আমি হয়তো চাওক, আজি কামৰ কাৰণে বহুত ল'ৰা বাহিৰলৈ গৈছে, কোম্পেনীলৈ যাবলগীয়া হৈছে, য'ত নেকি ইয়াত নাই কাৰণে গৈছে বাহিৰলৈ। ইয়াত যিহেতু এটা অনুষ্ঠান মানে এটা কোম্পেনী আহিলে, ইনষ্টাকাৰ্ট কোম্পেনী এটা আহিলে, য'ত নেকি বহুত ল'ৰা ইয়াত মানে আপোনাৰ কৰ্মসংস্থাপন পাইছে। কিমান আছে আপোনালোকৰ? আছে 40জনৰ ওপৰত আছে। হয়, 40জনৰ ওপৰত আছে। ঠিক একুৰেটটো ক'ব পৰা নাই চাগে। আপোনালোকে এজন ব্যক্তিয়ে আপোনালোকে কিমান সময় দিয়ে কোম্পানীটোৰ নামত? আপোনাৰ চাওক, আমি ৰাতিপুৱা আমাৰ 7:30 বজাত ইয়াত ৰিপৰ্টিং কৰিব লাগে। 7:30 পৰা আমাৰ এণ্ডিং টাইম নাই। আমাৰ ৰাতি কেতিয়াবা 9-10 বাজে, কেতিয়াবা ক্ল'জ কৰোঁতে আমাৰ এনেকুৱা হৈ যায় বহুত ৰাতি যায়। আৰু যিহেতু কোম্পেনীয়ে চাওক, আমাৰ কেতিয়াবা ৰ'দ, আজি পূৰা ৰ'দ, আমি ৰ'দতো কাম কৰিব লাগিব। আজি ধৰক বাৰিষা দিন আছে, বৰষুণত যদি আমি অফিচ নাহোঁ, আমাক প্ৰেছাৰ দিয়ে, আমাক মানে ফোন কৰে যে তোমালোক কিয় অহা নাই, তোমালোকৰ কি ৰেইনকোট নাই, ৰেইনকোট এটা ক্ৰয় কৰিবলৈ তোমালোকৰ কি ক্ষমতা নাই। তো আমি ৰেইনকোটটো পিন্ধি হ'লেও আমি অফিচলৈ আহিব লাগিব, আমাক কামটোখিনি কৰিব লাগিব। আমি কোম্পেনীক ইমানখিনিও কৰি দিওঁ, তাৰপিছতো কোম্পেনীয়ে কৰিছে কি আমাক নালাগে 15 টকা। হয়, আমাৰ 15 টকা আমাৰ মানে ছাফিচিয়েণ্ট নহয় দেই, যিহেতু এতিয়া আগতে কৈছোঁ যে মূল্যবৃদ্ধিৰ যুগ, আমাৰ 15 টকা আমাৰ ছাফিচিয়েণ্ট নহয়, তেও আমি মানি লৈ আছিলোঁ। কিন্তু এতিয়া যদি 15 টকাকৈ যদি তলত আহে, আমি কোনোপধ্যে মানি নলওঁ। আৰু যিহেতু আমাক কৈছে, আমি ডিচিশ্যন লৈছোঁ, আমাৰ GM ছাৰহঁত আহক, আমাৰ ফেচ টু ফেচ হওক, কথা পাতক আমাৰ লগত। আৰু আমাৰ এই মেছেজটো আপোনালোক অহাৰ কাৰণে বহুত ধন্যবাদ। আপোনালোকে যিমান পাৰে আপোনালোকৰ নিউজ চেনেলৰ দ্বাৰাই ওপৰলৈ প্ৰচাৰ কৰক। হয়, আমাৰ ইনষ্টাকাৰ্ট পৰিয়ালৰ পৰা বহুত ধন্যবাদ আপোনালোকলৈ। মানে দাবী মানি নোলোৱালৈকে আমি চলাই থাকিম। আৰু এটা কথা সকলো ল'ৰা হৈ মই এটাই ক'ম, সকলো ল'ৰা মোৰ লগত আছে, সকলো ল'ৰা হৈ কৈছোঁ, তেওঁলোকৰ মত লৈ মই কথাষাৰ কৈছোঁ। যিহেতু ইয়াত ভাবি আছে এটা কোম্পেনী
কোম্পেনীয়ে যেতিয়া এই সাপটো বন্ধ কৰি দিব, বন্ধ কৰি দিয়াৰ পিছত মানে ধৰক আমাৰ ল'ৰাখিনিক আমাক আই ডি ব্লক কৰি দিব, ঠিক আছে, ভয় খুৱাইছে তাৰমানে আমাক এটা ভয় খোৱা আছে। আপোনালোকক মানে কৰ্মচাৰী উলিয়াই দিব। হয় হয়, আমাক মানে তেনেকুৱা মানে ইনডাইৰেক্টলি ভয় খোৱা হৈছে, ভয় খোৱা হৈছে বুলিয়ে কৈছোঁ, যিহেতু আমাক কৈছে যে নিজৰ মানে ধৰক চাকৰিটো বচক, এন টেন কৰিছে, প্ৰত্যেকে মানে পৰিয়াল চলাই আছে এইটো কামৰ পৰাই। হয়, পৰিয়াল চলাই আছোঁ আমি, কিন্তু চাওক আমাৰ যদি আমাক এই অনুষ্ঠানটোৰ পৰা যদি আমাক আঁতৰাই দিয়ে, আমাক যদি কাম কৰিব নিদিয়ে, তো আমি একমতে কৈছোঁ আমি কোনো ল'ৰাক আমি ইয়াত কাম কৰিবলৈ নিদিওঁ, আমি ইয়াত কোনো ল'ৰাক কাম কৰিবলৈ নিদিওঁ। চাম তেওঁলোক কেনেকৈ কাম কৰেহি। আমাৰ ইনষ্টাকাৰ্টৰ ল'ৰাখিনি এটাই দাবী যে যিহেতু আমি কিছুদিনৰ আগলৈকে আমাৰ 15 টকাৰ ৰেট কাৰ্ডটো আছিলে, সেইটো এটা ফিক্সাৰ আছিলে, কিন্তু সিহঁতি হঠাৎ মানে কমাই পেলাই কি কৰিলে, এতিয়া 7ৰ পৰা 12 টকা বা 13 টকাৰ ভিতৰত আমি ৰেটটো পাম বুলি ইতিমধ্যে জনাইছে, যিটো আমি গ্ৰহণ কৰিব পৰা অৱস্থাত নাই। কাৰণ যিহেতু এতিয়া মূল্যবৃদ্ধিৰ যুগ, গতিকে পইচা বঢ়াবতো নোৱাৰে, তো কমাবতো নালাগে, আমাৰ সেইটোৱে দাবী। আৰু আমি ইয়াৰ থ্ৰুৱেদি আমাৰ এই প্ৰতিবাদৰ থ্ৰুৱেদি আমাৰ এটাই মুঠতে দাবী যে আমাক আগৰ ৰেট দিয়ক, নহ'লে আমি ইয়াত কাম নকৰোঁ। আৰু কৰ্মবিৰতি ঘোষণা কৰিছোঁ, যেতিয়ালৈকে আমাৰ লগত এই GM ছাৰসকলে যেতিয়ালৈকে কথা নাপাতে আৰু আগৰ ৰেট নিদিয়ে আমাক, তেতিয়ালৈকে আমি আমাৰ কৰ্মবিৰতি অব্যাহত ৰাখিম আৰু আমাৰ এই দাবী হৈয়ে থাকিব, চলি থাকিব। পাৰ্চেলখিনি ইতিমধ্যে আহিলে কি হ'ব? আৰু পাৰ্চেলখিনি ইতিমধ্যে হাবতেই আছে আমাৰ, আৰু সেইখিনি ছেফ হৈ আছে, ইয়াতে ৰিচিভ হৈ আছে। আৰু যেতিয়ালৈকে আমাৰ দাবী নহয় আমিতো পাৰ্চেল দিবলৈ নাযাওঁ, আমাৰ যেতিয়ালৈকে দাবী আমাৰ মানি নলয় কাকো নিবলৈও নিদিওঁ, কাকো নিবলৈ। আৰু ইতিমধ্যে আমাৰ লগত আমি কালিৰ পৰা আমি এইটো কৰি আছোঁ, কিন্তু কোনেও আমাৰ কণ্টেক্ট কৰিব বিচৰা নাই। আৰু এতিয়া ডিচিশ্যন কি হ'ব আপোনালোকৰ? যেতিয়ালৈকে আমাৰ দাবী মানি নলয়, তেতিয়ালৈকে আমাৰ এই কৰ্মবিৰতি অব্যাহত হৈ থাকিব। কিমানজন ইয়াত যুৱক আছে? ইতিমধ্যে 40ৰ পৰা 45জন যুৱক আমাৰ জড়িত হৈ আছে কামত। চব ইয়াত থলুৱা, সৰুপথাৰ বৰপথাৰ আমাৰ ওচৰ চুবুৰীয়া চব ল'ৰা, ইয়াৰে ল'ৰা। আৰু তেওঁলোকে ইয়াত কাম কৰি তেওঁলোকে ঘৰ সংসাৰ চলাই ইয়াতে কাম কৰি ঘৰখন চলাই আছে, কষ্ট কৰিছে ল'ৰাখিনিয়ে। আমি দিনত 7:30 বজাৰ ৰিপৰ্টিং টাইম, আমাৰ ইয়াত এণ্ডিং টাইম নাই আমাৰ যেতিয়া ক'লে